টয়লেট বনোৱাৰ কাম আৰম্ভ কৰিছিল। এই টয়লেটবিলাক আগতে বিভিন্ন NGOৰ জৰিয়তে বনোৱা হৈছিল। এই মুহূৰ্তত অৰুণোদয় হিতাধিকাৰীসকলক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ, কিয়নো অৰুণোদয় হিতাধিকাৰীসকলক 15,000 টকা প্ৰদান কৰিব অসম চৰকাৰে। অৰুণোদয় আঁচনি থকা সকলে কিন্তু এতিয়া টয়লেট বনাবলৈ 15,000 টকা 3টা কিস্তিত লাভ কৰিব। তাৰ বাবে কিন্তু নটিচ প্ৰকাশ কৰিছে। মই নটিচ পঢ়ি শুনাবলৈ যত্ন কৰিম। যিসকলে অৰুণোদয় 2.0 বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো 10 মে তাৰিখে কিন্তু একাউণ্টত টকা সোমাব। হয়, অৰুণোদয় 2.0 হিতাধিকাৰীসকলৰ বাবে কিন্তু ভাল খবৰ, তেওঁলোকে কিন্তু 15,000 টকা লাভ কৰিব টয়লেট বনাবলৈ। আৰু এই নটিচত কি লিখা আছে মই এতিয়া আপোনালোকক পঢ়ি শুনাবলৈ যত্ন কৰিছোঁ। নটিচটো এবাৰ চাই লওক। চাওক, ইয়াতে লিখা আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক টয়লেট বনাবলৈ 15,000 টকা প্ৰদান। অৰুণোদয় বা অৰুণোদয় আঁচনি অসম চৰকাৰৰ এক নতুন আঁচনি। এই আঁচনিখন 2 অক্টোবৰ 2022 আৰম্ভ কৰা হৈছে। অৰুণোদয়ৰ অধীনত ৰাজ্যখনৰ 24 লাখৰো অধিক দৰিদ্ৰ পৰিয়ালৰ বাবে আৰ্থিক সুবিধা প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। আঁচনিৰ সুবিধা 830 টকাৰ পৰা 1000 টকালৈ বৃদ্ধি কৰা হৈছে। 2020 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা প্ৰতি মাহৰ প্ৰথম দিনটোত তেওঁলোকে এই ধন লাভ কৰিব। পৰিয়ালৰ প্ৰাথমিক চোৱা চিতাৰ দায়িত্বত থকা মহিলাসকলক এই আঁচনিৰ হিতাধিকাৰী হিচাপে ৰখা হয়। অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 19.10 লাখ পৰিয়ালক প্ৰত্যক্ষ লাভ হস্তান্তৰ DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ আঁচনিৰ জৰিয়তে প্ৰতিমাহে 1000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল। চৰকাৰে অৰুণোদয় আঁচনিৰ টকা এতিয়া বৃদ্ধি কৰি 1000 টকাৰ পৰা 1250 টকা কৰিছে। চৰকাৰে আকৌ 2022 চনৰ ডিচেম্বৰ মাহৰ পৰা অৰুণোদয় আঁচনিত নতুন হিতাধিকাৰী সংযোজনৰ কাম আৰম্ভ কৰিছে। এই আঁচনিখনৰ নাম দিছে অৰুণোদয় 2.0। অৰুণোদয় 2.0ত আবেদনৰ কাম চৰকাৰে ইতিমধ্যে শেষ কৰিছে। অহা মে মাহৰ পৰা চৰকাৰে নতুন হিতাধিকাৰীসকলক টকা প্ৰদান কৰা আৰম্ভ কৰিব। চৰকাৰে অৰুণোদয় আঁচনি 2.0ৰ কাম শেষ নকৰাকৈয়ে কৰিলে নতুন ঘোষণা। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰেছ কনফাৰেন্স যোগে কোৱা অনুযায়ী অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক এখনকৈ টয়লেট প্ৰদান কৰিব, কিয়নো অৰুণোদয় আঁচনিৰ যিবোৰ হিতাধিকাৰী সকলো হ'ল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহ। সেইবাবে চৰকাৰে এইখন পদক্ষেপ ল'বলৈ গৈ আছে। অতি শীঘ্ৰে আৰম্ভ হ'ব এই আঁচনিৰ কাম। অৰ্থাৎ আপোনালোকে জানিব পাৰিলে যে যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে 2.0, যিসকলে অৰুণোদয় 2.0 বাবে আবেদন কৰিছে তেওঁলোকে এই মাহৰ 10 তাৰিখে কিন্তু একাউণ্টত টকা লাভ কৰিব। আৰু যিসকলে আগৰ পৰাই পইচা লাভ কৰি আছে তেওঁলোকে এই 10 তাৰিখে কিন্তু টকা লাভ কৰিব। অৰ্থাৎ অৰুণোদয় আৰু অৰুণোদয় 2.0 একেলগে কিন্তু টকা লাভ কৰিব আৰু একেলগে এখনকৈ টয়লেট বনাবলৈ 15,000 টকা প্ৰদান কৰিব। 3টা কিস্তিত কিন্তু টকা প্ৰদান কৰিব। আৰু সেই সন্দৰ্ভত আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি ঘোষণা কৰিছে মই আপোনালোকক মন্তব্য শুনাবলৈ যত্ন কৰিছোঁ। মন্তব্য আপুনি শুনি লওক। টয়লেট বনোৱাৰ কাম আৰম্ভ কৰিছিল। এই টয়লেটবিলাক আগতে বিভিন্ন NGOৰ জৰিয়তে বনোৱা হৈছিল, যাৰ বিভিন্ন ধৰণৰ অভিযোগ বা আপোনালোকৰ বিভিন্ন সংবাদ মাজে মাজে দি থাকে সেই ধৰণৰ টয়লেটবিলাক কমপ্লিট নহয়। সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত ল'লোঁ যে বেনিফিচাৰীলৈকে আমি ডাইৰেক্ট পইচাটো ট্ৰেন্সফাৰ কৰিম। ইয়াত আৰু কোনো NGO বনাব নালাগে। এতিয়া আমাৰ বেনিফিচাৰীলৈ ডাইৰেক্ট পইচাটো, যেনেকৈ PMY ঘৰ বনাবৰ কাৰণে আমি ডাইৰেক্ট পইচাটো দি দিওঁ, বেনিফিচাৰীক দি দিওঁ, তেওঁ নিজৰ ঘৰটো বনাই লয়। যদি ভালকৈ বনাব খোজে, সুন্দৰভাৱে বনাইছে, গতিকে বেনিফিচাৰীৰ পইচাটো আমি ডাইৰেক্টলি এইবাৰ বেনিফিচাৰীক ট্ৰেন্সফাৰ কৰি দিম। DBT ছিষ্টেমত আমি বেনিফিচাৰীক 2টা ইনষ্টলমেণ্টত ট্ৰেন্সফাৰ কৰি দিম আৰু এইটোৰ লগত অৰুণোদয় লিংক কৰি দিম। মেক্সিমাম যাৰ ঘৰত টয়লেট নাই তেওঁতো অৰুণোদয় পায়ে। যদি তেওঁ বেনিফিচাৰীয়ে নবনায় তেতিয়াহ'লে তেওঁ অৰুণোদয়টো আমি ব্লক কৰি দিম। আমি অৰুণোদয়ৰ লগত তেওঁলোকক লিংক কৰি দিম যে যাৰ ঘৰত টয়লেট নাই তেওঁ নিয়ম মতে অনুমোদনৰ বেনিফিচাৰী হ'বই লাগে। গতিকে টয়লেট নথকা লোকসকলক আমি DBT যোগে তেওঁলোকক 2টা ইনষ্টলমেণ্টত পইচা দিম আৰু তেওঁলোকে নিজে নিজৰ টয়লেটটো বনাই ল'ব। তেওঁলোকে যেনেকৈ বনাই নিজৰ পইচাটো লৈ পেলাই নিজে বনাই ল'ব। PMY ঘৰ যেনেকৈ বনায় তেনেকৈ বনাই ল'ব। আৰু ফাৰ্ষ্ট ইনষ্টলমেণ্টটো যদি ইউজ নকৰে তেওঁ অৰুণোদয়ৰ লগত আমি লিংক ৰাখিম। তেওঁ অৰুণোদয়টো তেওঁ যদি ভালকৈ নবনায় অৰুণোদয় ব্লক হৈ যাব। হয়, নিশ্চয় আপোনালোকে জানিব পাৰিলে বা শুনিব পাৰিছে যে জয়ন্ত মল্ল বৰুৱাই যিটো অৰুণোদয় আঁচনি পোৱাসকলক 15,000 টকা প্ৰদান কৰিব 3টা কিস্তিত, সেই টকা পাবলৈ আপুনি কেনেকৈ আবেদন কৰিব লাগিব নিশ্চয় আপোনালোকক জনাই দিয়া হ'ব। সেয়েহে যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই ভিডিঅ'টোত লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো যদি আপুনি চাই আছে পেজটো ফ'ল' কৰি ৰাখিব। আজিলৈ ইমানেই, বাই বাই।